কোনে বাৰু জোকাব কোনে মোক নিচুকাব ভূমিকা সতা থাকিলে কোনে নোজান বুলিব মোবাইলটো সকলোৱে আনিছে নেকি এটা ফাৰ্ষ্ট লাইটটা জ্বলাই দিয়ক মোৰ ফালে গৈ দিয়কচোন মই চাওঁ সকলোৰে হাতত মোবাইলটো আছে নাই চাওঁ ফাৰ্ষ্ট লাইট জ্বলাই দিছোঁ নহয় আৰু লাইটকেইটা মাজৰ লাইটকেইটা নুমাৰিলে ভাল লাগিব গুড ইভিনিং কি খবৰ আপোনালোকৰ নিশ্চয় ভালেই মোৰ এটি নতুন ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আজি গাঁৱতে এখন বহাগী মেলা আছে আমাৰ ঘৰৰ ওচৰতে এতিয়া বহাগী মেলা চাবলৈ আহিলোঁ আহি মাৰ ঘৰতে আছোঁ মাৰ ঘৰৰ ওচৰতে অপূৰ্ব জান ৰঙিতৰ হৈ আগবঢ়াব চাৰি ভিডিঅ'টো শেষলৈকে যদি ভাল পায় আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ আমি জান্নাত এটি জাতিয়ে সম্পৰ্কতা মানে মাত পাইছোঁ এয়া জিতেন বৰুৱা আমাৰ ক্ৰিয়েটিভ ক্লাবৰ এক্টিভ মেম্বাৰ জিতেন বৰুৱা এটি সৰুদীয়া জাতিয়ে সম্পৰ্কতা বনাইছে আজি এই অৱস্থাত উপনীত হৈছে আপোনাক এখন সম্বৰ্ধনা জনাব পাৰি
মইনাত আছে এখনি ফুলাম গামোচাৰে জান দাক সম্বৰ্ধনা জনাইছে। জ্যোৎস্না বৰুৱাই অকণমান ভালে আছে বোলো। দ্বিতীয়বাৰৰ বাবে এবাৰ মাঘ বিহুত আহিছিলোঁ, খুব ভাল লাগিছিলে। আৰু ছেকেণ্ড টাইম প্ৰথমে মই মোৰ আন্তৰিক কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ বিত্তমন্ত্ৰীলৈ মোক পুনৰবাৰ এনেকৈ ৰঙালী বিহুৰ ইমান সুন্দৰ এটা ক্ষণত আপোনালোকৰ মাজত চিনাকি হ'বলৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে তেওঁলোকলৈ আন্তৰিকভাৱে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনালোকলৈ বহু পলম কৰি অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰত্যেকখন মঞ্চতে মই এটা কথা কওঁ আৰু সেইটো কথা সঁচা। আজি আপোনালোকৰ সন্মুখত কৈছোঁ যে আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদ অবিহনে এজন শিল্পীৰ জীৱনটো কেতিয়াও আগুৱাই যাব নোৱাৰে। আপোনালোকৰ দুটিমান হাত চাপৰি আমাৰ বাবে আশীৰ্বাদ। সেয়ে প্ৰথমে অকণমান আশীৰ্বাদমূলক হাত চাপৰি বিচাৰিছোঁ। ধন্যবাদ। আৰু গাব লৈছোঁ একেবাৰে ঘৰুৱাভাৱে আহিছোঁ অনুষ্ঠানটোলৈ। আচলতে ঘৰে মোৰ নিজৰ ঘৰৰ আচলতে কচুৱাখন নিজৰ ঘৰৰ এজন ধুনীয়াক আছে, ঘৰখন মোৰ নিজৰ ঘৰৰ হেৰি আছে প্ৰশান্ত আপোনালোকৰ মাজৰে। প্ৰশান্তৰ মনত অসমৰ ইমূৰ পৰা সিমূৰলৈ আহি বুজাই ঘূৰিয়ে ফুৰিছে। গতিকে গোটেইখন একেবাৰে মোৰ নিজৰ ঘৰৰ নিচিনা। সেইবাবে একেবাৰে ঘৰুৱাভাৱে অনুষ্ঠান কৰিবলৈ আহিছোঁ। আৰু বাদ্যযন্ত্ৰী শিল্পীসকলৰ লগতো মোৰ তেনেকৈ কোনো ধৰণৰ আচলতে প্ৰেক্টিছ হোৱাই নাই। তথাপিও যিমানখন পাৰোঁ মই গাবলৈ চেষ্টা কৰিছোঁ। আপোনাক খুব ভাল লগা এটি গীত, যিটো গীত অসমৰ ৰাইজে খুব মৰমে আদৰি দিছিলে, গাবলৈ লৈছোঁ। গান
নাচিবলৈ কোনোবাই গৈছিলে নেকি গৈছিলে নেকি নাই যোৱা গাইছো একেলগে সকলোৱে চিনাকি Esa